আটাই আটাই আচোন নাই ঘৰত নাই নেকি বাৰু আটাই আছো ঘৰতে আছো কিবা কথা আছিলে নেকি মোৰ লগত নাই মানে তেনেকুৱা কোনো কথা নাই কিন্তু মানে ঘৰত আপং নাছিলে আপং নোহোৱাৰ কাৰণে মই ভাবিলোঁ এই আটাই ঘৰতে গৈ দুবাটিমান খাই আহোঁ নেকি বুলি ভাবিয়েই আহিলোঁ আপংটো বা আছে না নাই আছে আপং আছে আটাই ভিতৰলৈকে আহিবি দুইটা অলপ বহি অলপ খাম মাইকীটো ঘৰত নাই নহয় মাইকীটো অলপ ওলাই গৈছে দুইটা অকণমান বহিম মাইকীটো আহিলে আৰু চাকিব দিম দুইটা অলপ খাম বাৰু বহি পেলাই ভিতৰলৈকে বল অলপ ভিতৰলৈকে যাওঁ বহি লওঁ মাইকীটো অহালৈকে আটাই আপংটো চকাই আছে এইটো মাইকীটোৱে গাহৰি মাংস বনাইছে বনাই হ'লে মানে দুইটা খাম আৰু ঠিক আছে বহোঁ অলপ ভালকৈ আৰু আজি গাহৰি মাংসৰ লগত 2 বাটিমান খাবলৈ পাব বুলি লাগিছে আৰু ইমান গাহৰি মাংস বনাইছোঁ যে আৰু আলহী আহিব নেকি নাই এটাই ঘৰতে খাম যিমান পাৰোঁ আৰু খাই থাকিম গধূলিলৈকে ভালেই হৈছে দে ৰাতিপুৱাই বনাই ল'ব লাগে আৰু গধূলিলৈকে পূৰা খাই থাকিব লাগে আৰু পিছে আটাই খেতি বা কেনেকুৱা হ'ল বাও ধানৰ খেতি মানে ধানটো কিমান পোৱা হ'ল বাৰু পাইছোঁ এইবাৰ বায়ু ধানৰ খেতিটো ভালেই হ'ল বাৰু যথেষ্ট পালোঁ বাৰু ধান আটাই খা বগা মদটোৱে আৰু গাহৰি মাংসৰ লগত খাই দিয়া কিমান পাৰে সিমান খাওক আৰু লাগিলে ক'ব আৰু দিম মাংস দেখোন বহুত দিলে ঠিকে আছে আজি ভালকৈ আৰু আপংটো খাব লাগিব আপং অলপ সৰহকৈ চাকিব দে মাইকীটোক আটাই তই চিন্তাই নকৰিবি যিমান পাৰ সিমান খা আপং চাকি থাকিব আমি খাই থাকিম ঠিক আছে দে খাই ল'ম তেতিয়াহ'লে আটাই তেতিয়াহ'লে যাবি আৰু আটাই যাওঁ বহুত খালোঁ কিন্তু বহুত খালোঁ কেতিয়াবা আমাৰ ঘৰলৈও তোমাক মাতিম আৰু যাবি দেই আটাই কিয় নাযাম যাম এদিনে তোমালোকৰ ঘৰতো গাহৰি মাংস আপুনি খামগৈ ঠিক আছে মই এতিয়া যাওঁ আটাই আজি আটাই অহাৰ কাৰণে ভাল লাগিলে আপংটো খাই লগত ভাল লাগিলে